ধুনীয়াকৈ আপোনালোকক দেখাম মানে ৰাস কেনেকৈ পাতিছে মানে কিমান আহি গ'লোঁ আমি ওলাই এইটো পচন্দ লগত আহি গ'ল কেনেকুৱা অনুভৱ মানে পূৰা গৈ আছোঁ বেলেগ আৰু এই আমাৰ গাঁৱৰ পৰিৱেশ মানে এইখন আমাৰ গাঁও এইটো হৈছে বাইকখন দিলোঁ সৰুটো পচন্দক আৰু এতিয়া উঠিম মই আৰু গৈ আছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাম মানে ৰাস কেনেকৈ পাতিছে মানে কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে আমাৰ ইয়াত মধ্যমপুৰৰ ৰাস গতিকে চাই থাকিব আপোনালোক সকলোৱে মই উঠি গ'লোঁ এতিয়া পচন্দ এইটো বিন্দাছ গৈ আছোঁ এতিয়া চাওঁ দেখিছে ধুনীয়াকৈ ধান এইবোৰ পূৰা মানে ধাননি পথাৰ ধুনীয়া সোণোৱালী ধাননি আৰু আমি আহি আছোঁ এইফালে আৰু এইফালে গছ আছে মজা দিছে ফাইনেলি আমি আহি পালোহি আৰু দেখি আছোঁ লাগিছে ধান লৰাই যায় এইফালে ধান আছে ধানবোৰ ধুনীয়া লাগিছে আৰু ফাইনেলি আহি পালোঁ সৌ দেখিছে ৰাস মহোৎসৱৰ মানে আমাৰ এইডোখৰ ঠাই দেখিছে ধুনীয়াকৈ মানে দেখাম আৰু ভিতৰৰ পৰা দেখাম বলক ভালকৈ এইডোখৰ ফাইনেলি আমি ৰাসৰ মানে স্থলী পালোহি কিন্তু কি ক'ম ইয়াত মানে ৰাখি হৈছে নেকি কি ভাই কেনেকৈ ক'ম এনেকৈ কচোন ৰাখি হৈছে নেকি একো ধৰিব পৰা নাই মানে ইমান হৈছে কিন্তু ৰাতি আৰু দিনৰ পৰিৱেশটো অলপ বেলেগ কি হৈছে মানে মই একো বুজি পোৱা নাই ইমান মানে ঘৰ আছে কি বনাইছে ঠিকান নাই মানে ইয়াত মানে চিনেমাই কিবা হৈছে নে একো বুজিও পোৱা নাই ৰাস মানে সঁচাই অবাক লাগিছোঁ আৰু ভিতৰত সোমোৱাই নাই বাহিৰৰ পৰা এনেকুৱা চালে গম পাম আৰু ভিতৰত সোমাই চাওঁ ন সোমাইছোঁ আপুনি চাওক একবাৰ আপোনালোকে এইখিনি কিমান ধুনীয়াকৈ পাতিছে একদম বাহিৰতে চাওক না কিমান ধুনীয়াকৈ এইখিনি চব ভিতৰলৈ সোমাই যাওঁ ন জহগাঁৱকৈ দেখা যায় একা আৰু ফাইনেলি সোমাই আহিলোঁ আমি সোমাই আহি প্ৰথমতে এখন এইফালে গেট আছে গেটৰ পৰা সোমাই এইফালে মিঠাই দোকান মুখতে পাব এইফালেও আছে আৰু এইফালে ডাইৰেক্ট বোলে মেলা যাব পাৰি এইবোৰ চাওক ডাঙৰ ডাঙৰ দোকান আছে কি খাব এইটো কি হয় এইটো পুৰি নেকি ইমান ডাঙৰ কি এটা হয় মুঠতে খাওঁ আৰু ধুনীয়াকৈ আপোনালোকে ৰাতি খাম আমি কি কওঁ ৰাতি খাম ওপৰত এখন দেখিছোঁ ওপৰত ধুনীয়াকৈ মেলা আনন্দ মেলা হে কিবা খেল নেকি ন' ফটোগ্ৰাফ নে কি লিখা আছে ন' ফটোগ্ৰাফ নে কি হয় এইটো কিবা এটা হয় মুঠতে অঁ টিকেট ঘৰ চাগে এইটো খুব ধুনীয়া এটা পৰিৱেশ এইটো কি আছে ফটো তোলা নিষেধ আৰু এইটোৱে কি কয় আনন্দ মেলা দেখিছে কিমান ওপৰত ওখ আছে এইফালে পেয়ে আছে গোটেই আৰু এইফালে দেখিছে সোমায়ো কেনেকুৱা ডাঙৰ ডাঙৰ মানে হোটেল আছে বহুত কেইখন এনেকৈ হোটেল আছে আৰু পচন্দ আমাৰ আৰু এইবোৰ ৰাতি ইয়াতো খেল চেলো হ'ব দেখিছে আপোনালোকে ভাগ্য পৰীক্ষা বুলি লিখা আছে ইয়াত কিবা কিবি খেল হয় মুঠতে ৰাতি এতিয়া দিনত নহয় আৰু মানে আৰু এইবোৰ দেখিছে ৰাতি মানে ইমান এটা সুবিধা পোৱা নাযায় মই সেইকাৰণে দিনত আহি অকণমান আপোনালোকক দেখাবলৈ চেষ্টাটো কৰিলোঁ সি এইফালে ফাইনেলি আপোনালোকে এই বস্তুটো চিনি পায় ধুনীয়াকৈ এইটো দেখিছে যেনে কোৱা হয় মদ কা কোৱা বুলি দেখিছে ধুনীয়াকৈ আৰু ইয়াৰ মই ভিতৰত মানে কেনেকুৱা কি আছে অকণমান দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাব ধুনীয়াকৈ আৰু প্ৰথমতে মই মানে বাহিৰৰখিনি দেখালোঁ আপোনাক বাহিৰৰ অংশটো চাওক ধুনীয়াকৈ কাঠ আৰু মানে লোহাৰে মানে ধুনীয়াকৈ বনাই থকা আছে যিটো নেকি ৰাউণ্ড মানে তাত ধুনীয়াকৈ য'ত নেকি বাইকখন চলা হয় বা কাৰখন চলা হয় দেখিছে ধুনীয়াকৈ আৰু পচন্দ লগে আহি আছে মোৰ আৰু মই এফালে আছোঁৱেই ধুনীয়াকৈ ভিতৰত গৈ দেখাম আৰু ভালকৈ আৰু ফাইনেলি সোমাই আছোঁ ইয়াত দেখিছে ধুনীয়াকৈ আৰু ইয়াতে এখন বাইক আছে কি একদম স্পেচিয়েল পূৰা একদম যিখন নেকি ভৰাই ওপৰত উঠিছে এইফালে দেখিছে আপোনালোকে এইখিনি তাত ঘূৰি থকা হয় আৰু এখন কাৰ আছে মাৰুতি চুজুকীৰ এখন 800 কাৰ আছে দেখিছে আৰু এখন বাইক আৰু এটা কথা আপোনালোকে ভাবক এই ওপৰত উঠাটো ইমান সহজো নহয় আৰু যি বাইকখন উঠাব পৰা নাযায় আৰু সেই গতিকে বাইকখনত চাওক যিখিনি লাগতিয়াল বস্তু মানে যিখিনি নহ'লে বাইকখন নচলে সেইখিনি বস্তুহে ইয়াত ব্যৱহাৰ কৰা হয় আৰু চাওক প্ৰায়ভাগ বস্তুৱে নাই মই চাইছোঁ আচৰিত মানে চাওক এইবোৰ নায়েই ইয়াত এইবোৰ কিছুমান নাই বস্তু মদগাতটো দূৰৰে কথা লাইট চাইটটো দূৰৰে কথা মানে যিখিনি একেবাৰে প্ৰয়োজন মানে চাইলেঞ্চাৰ নাই মানে যিখিনি একেবাৰে প্ৰয়োজনীয় মানে অত্যন্ত সেইখিনি বস্তু লগাইহে মানে গাড়ীখন চলোৱা হয় তলৰ পৰা আহিলোঁ এতিয়া উঠিছোঁ ওপৰত আৰু ৰাতি হ'লেতো এনেকৈ উঠিবলৈ দিগদাৰ হ'ব দেই ঐ হে জোকা পোকা হৈ যাচোন সৌ তলত আৰু এতিয়া ওপৰত উঠি আহিলোঁ চাওক ধুনীয়াকৈ ইয়াৰ পৰা চাব পাৰিব আপোনালোকে আহিলে চবেই
মই আগতে চাইছোঁ মানে আজি চোৱা নাই আৰু দিনত আহিছোঁ সেইকাৰণে। তাৰপিছত ইয়াৰ পৰা এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে জীৱনত যদি আপুনি সফল হ'বলৈ হয়, জীৱনত যদি আপুনি আগলৈ যাবলগীয়া হয়, ওপৰত যদি যাব বিচাৰে, তেতিয়াহ'লে আপোনাৰ অপ্ৰয়োজনীয় কিছুমান বিষয়ৰ পৰা আপুনি সদায় আঁতৰি চলিব লাগিব বা অপ্ৰয়োজনীয় কিছুমান বস্তু আপুনি দলিয়াই পেলাই দিব লাগিব। এই বাইকখনত আপুনি দেখিলে কিছুমান বস্তু নাই, প্ৰায়ভাগ মানে পাৰ্টছ নাই। গতিকে যিখিনি প্ৰয়োজন সেইখিনি লগাটো খুবেই জৰুৰী জীৱনত। দিনত প্ৰায় এইবোৰ বন্ধ আছে দেখিছে, ৰাতি মানে খোলা হ'ব, দিনত বন্ধ। আৰু মই এইফালে আছোঁ ধুনীয়াকৈ। আৰু এই ফুলবোৰ চাওক আপোনালোকে, কিমান ধুনীয়াকৈ চাওক ফুলবোৰ। এইবোৰ আহিলে আপোনালোকে ৰাতি ল'ব পাৰে। এইবোৰ কি হয়, কাগজৰ নেকি? হা, প্লাষ্টিকৰ। আৰু খুব ধুনীয়া চাওক এইবোৰ ফুল। এইবোৰ ইয়াতো আছে ফুল চাওক ধুনীয়াকৈ, প্লাষ্টিকৰ চব ৰেডিমেড আজিকালি ফুল। আৰু এখন মেইন ফিল্ড মানে মেইন মাজৰ ঠাইডোখৰ এইবোৰ দেখিছে, খুব ডাঙৰ ফিল্ড। আৰু য'তে ত'তে বহুত দোকান মানে আৰু ক'বই পাৰে কোনফালে কি আছে এইবোৰ। আৰু সমিতিসকলে খুব ধুনীয়াকৈ ব্যৱস্থা কৰিছে। কাৰ্যালয়বোৰ দেখিছে, দোকানৰ বিভাগ মানে যিকোনো প্ৰতিটো বিভাগৰ মানে এটা কাৰ্যালয় বনাইছে তেওঁলোকে, যাতে কোনো ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'লে যাতে সকলোৱে একেলগতে মোকাবিলা কৰিব পাৰে। তাৰপিছত পোহৰ বিভাগ, মানে প্ৰতিটো বিভাগৰ মানে এটা কাৰ্যালয় বনাই দিয়া আছে। খুব ভাল লাগিছে এইটো। কিন্তু ইয়াতে ৰাস মহোৎসৱত যিসকল নেকি প্ৰতিমূৰ্তি অনা হয়, মানে প্ৰতিমা অনা হয়, তাৰ এইটো প্ৰৱেশদ্বাৰ এখন দেখিছে। আৰু ইয়াতে শ্ৰীকৃষ্ণ আৰু খুব বেছি এটা ভাল লাগিছে মানে ইয়াত দেখিছে আপোনালোকে ভূপেন হাজৰিকাক শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাক প্ৰতিমূৰ্তি খুব ধুনীয়াকৈ সজাইছে দেখিছে। আপোনালোকে নাম চাম লিখি দিছে আৰু দেখিছে ধুনীয়াকৈ সজাই দিছে। সেইটো কিন্তু ভাল লাগিছে খুব। আৰু ইয়াৰ কাষতে আপোনালোকে চাব পাৰে, মানে প্ৰৱেশদ্বাৰখন সোমাই যোৱাৰ আগতে এইখিনি দেখিছে ধুনীয়াকৈ এইবোৰ। আৰু আপোনালোকে দেখিছে খুব ধুনীয়াকৈ সজাই ৰাখিছে প্ৰতিমূৰ্তি, মানে ঋষিমুনি এজন। আৰু ইয়াত দেখিছে ধুনীয়াকৈ এখন বনাইছে। আৰু এই কাছ এইবোৰ দেখিছে আপোনালোকে খুব ধুনীয়াকৈ বনাইছে। ৰাতি হয়তো বেছি ভাল লাগিব। আৰু ইয়াৰ গড় মানে আৰু এখন অৰণ্যও বনাই দিছে ইয়াতে ধুনীয়াকৈ দেখিছে আপোনালোকে। আৰু খুব এটা ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে। সমিতিক, উদযাপন সমিতিক মই ধন্যবাদ দিছোঁ, খুব ধুনীয়াকৈ সজাইছে। আৰু ভিতৰত সোমাব অলপ প্ৰতিমূৰ্তিবোৰ দেখাওঁ আপোনালোকক। মানে বেৰখনে ইপাৰে দিহানাম লৈ আছে, সেইকাৰণে অলপ মাতটো বেছিকৈ আহিছে। ঘৰত দেখাইছোঁ আপোনালোকে চাওক। এখন হৈছে শ্ৰীকৃষ্ণ মানে গোপীসকলৰ লগত ৰাসলীলা কৰি থকা দেখিছে আপোনালোকে, মানে খুব নৃত্য কৰি আছে। আৰু এতিয়া দিনত মানে ইমান ভাল দেখা নাই। আৰু গকুল দেখিছে, মানে পুতনা বধ, এইবিলাক মানে প্ৰতিটো মানে দৃশ্য ইয়াত আছে আপোনালোকে চাব পাৰে। ৰাতি মই খুব ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, দিনত আৰু ইমান ঠিক নালাগিব। আৰু দেখিছে আপোনাৰ বস্ত্ৰহৰণ এইবোৰ দেখিছে ধুনীয়াকৈ, মানে প্ৰতিটো মানে হেৰিয়াৰ মানে স্পষ্টকৈ লেখাও আছে ওপৰত দেখিছে। আৰু ধুনীয়াকৈ আপোনালোকে চাবও পাৰিব। আৰু ইয়াত দেখিছে কালিয় দমনৰ এয়া হেৰি দেখুৱাইছে আপোনালোকক অকণমান। আৰু ইয়াত দেখিছে কংসবধ, এই কংসবধ কেনেকৈ হেৰি কৰিছে দেখিছে আপোনালোক ধুনীয়াকৈ। আৰু এই ব্ৰহ্মা কিমান ধুনীয়াকৈ দেখুৱাইছে দেখিছেনে। আৰু এয়া আপোনাৰ বিষ্ণু, মানে শিৱ, মানে গোটেইখিনি আছে। আৰু কি ক'ম আৰু আপোনালোকক, এয়া ৰাধা কৃষ্ণ চাওক কি মজা লাগিছে, ৰাধা কৃষ্ণ। আৰু এইফালে গণেশ আছে, আৰু এইফালে সৰস্বতী, মানে গোটেইখিনি সম্পূৰ্ণ আছে। আৰু ইয়াতে এইবোৰ দেখিছে চব আছে। ৰাতি খুব ভালকৈ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, এতিয়া যেনে তেনে দেখুৱাইছোঁ। আৰু শেষত আমি এইফালে চাহত আহি গ'লোঁ। আৰু এতিয়া ৰাতি আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু দিনত অলপমান দেখালোঁ যিখিনি পাৰিলোঁ, আৰু ৰাতি খুব ধুনীয়াকৈ দেখাম বুলি মই দেখাম আৰু চাব আপোনালোকে। কি কবি, এখন ৰাখেনে আমি ডাঙৰ মাৰ্কেটতে সোমাই আছোঁ নেকি, একো ধৰিবই পোৱা নাছিলোঁ। নাজানো আৰু দেই, ভাল লাগিছে যি হ'ল, হয় নহয়? আহিব আপোনালোকে ৰাতি চাবলৈ। শাক পাচলিৰ পৰা আদি কৰি গোটেইখিনি পাব আপোনালোকে চাওক। এইবোৰ কি নাপায় মানে ইয়াতে গোটেইখিনি মানে নাপাবলৈ একোৱেই নাই। চাওক নাপায় নাৰ্চাৰী। আৰু শেষত মানে এইখন আপোনালোকক দেখিছোঁ আমাৰ মানে DRPৰ এখন কাপোৰৰ দোকান দেখিছে, কিমান ধুনীয়া। মানে যিকোনো কাপোৰ আপুনি লাগিলে আহিব পাৰে, স্পৰ্টিঙৰ পৰা টি চাৰ্টৰ পৰা আদি কৰি, মানে চাৰ্টৰ পৰা আদি কৰি দেখিছে। চুৱেটাৰ আছে ধুনীয়া, আঢ়ৈজন মালিক ইপিনে আছে। বজাৰ কেনেকুৱা, ৰাসৰ বজাৰ? বজাৰ মজা বুলি কৈছে। আৰু ৰাতি আহি দেখাম,
আৰু মই এফালে আছোঁ একদম শেষত আৰু আপোনালোকক কি ক'ম ৰাতি আহি দেখাম যিমান পাৰোঁ আৰু আজিলৈ ভিডিঅ'টো মানে অকণমান দেখালোঁ আপোনালোকক গতিকে ৰাসলৈ আহিব আপোনালোকে ময়ো আহিম ৰাতি আপোনালোকক দেখাম গতিকে ৰাতিৰ ভিউটো কেনেকুৱা হয় গতিকে আশা কৰিছোঁ খুব ধুনীয়া হ'ব আৰু চবেই কৈছে ইহঁতেও কৈছে ৰাতি খুব ভাল হয় বুলি গতিকে ৰাতি দেখাম গতিকে আপোনালোকক চাহ একাপ দিছে চাহ একাপ খাই লওঁ ৰাতি গতিকে দেখাম ভিডিঅ'টো এতিয়া ইমান কণে দেখালোঁ এনেই আপোনালোকে চালে আৰু কেনেকুৱাখিনি মানে কি হ'ল আৰু ৰাতি কিন্তু ভালকৈ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ৰাতি আৰু ফাইনেলি এতিয়া আমি যাবলৈ ওলাই গ'লে ঘৰলৈ চালোঁ অকণমান আৰু ৰাতি আহিম নেকি কি কোৱা পচন্দ ৰাতি আহিব লাগিব ৰাতি আহিম আৰু দেখিলে কি দেখুৱালেও ধুনীয়াকৈ চাওক এইখন ৰাত